কি খবৰ আপোনালোকৰ ভালে আছেনে আশা কৰিছোঁ আপোনালোক আটাই ভালে আছে তো আজিৰ ভিডিঅ'ত আলোচনা কৰিম স্মাৰ্ট দেখাৰ ৰহস্য বা আকৰ্ষণীয় কাক কয় নিজক আকৰ্ষণীয় বা স্মাৰ্ট কেনেদৰে কৰিব পাৰি তো এই ক্ষেত্ৰত কিছুমানৰ মতে আকৰ্ষণীয় দেখাৰ অৰ্থ হৈছে ভাল কাপোৰ পিন্ধা দেখাত ধুনীয়া একেবাৰে টেণ্ট লগাই নিজকে প্ৰস্তুত কৰা কিন্তু এয়া সম্পূৰ্ণ সত্য নহয় এয়া নিজক আকৰ্ষণীয় কৰি তোলাৰ কিছু অংশহে আকৰ্ষণীয় কাক কয় কথা কম কোৱা যিখিনি প্ৰয়োজন সেইখিনি কথা কোৱা আনৰ কথাত মনোযোগেৰে শুনা কোনোবাই কিবা ভাল কাম কৰিলে কিবা ভাল ক'লে তাৰ প্ৰশংসা কৰা আনৰ কেতিয়াও নিন্দা নকৰা কিন্তু নিজক লৈ কেতিয়াও অহংকাৰ নকৰা মই এইটো কৰিব পাৰোঁ মই সেইটো কৰিব পাৰোঁ কাৰণ অহংকাৰী মানুহক কোনেও ভাল নাপায় আনৰ পৰা যিমান পৰা যায় সিমান শিকিব লাগে কিন্তু নিজক কেতিয়াও সেইসকলৰ কপি বনাব নালাগে নিজে যেনেকুৱা সেনেকুৱা হৈ থাকিবলৈ চেষ্টা কৰিব লাগে আচল অৰ্থত ক'বলৈ গ'লে স্মাৰ্ট কাক কয় তো এই সন্দৰ্ভত মই আপোনালোকক এটা সৰু কাহিনী শুনাম আপোনালোকে চাগে সৰুতে শুনিছিল এসময়ত এটা গ্ৰীষ্ম আবেলি আছিল আৰু এটা কাউৰীয়ে পানীৰ পিয়াহত অনাই বনাই ঘূৰিছিল তাই বহু সময় ধৰি পানী বিচাৰি ফুৰিছিল আৰু তাৰ পাছত তাই এটা ওখ কলহ দেখিছিল য'ত অলপমান পানী আছিল কাউৰীজনে সেই পানী খাবলৈ বহুত চেষ্টা কৰিছিল কিন্তু তাইৰ ঠোঁটটোৰে সেইখিনি ঢুকি পোৱা নাছিল তাই প্ৰথমত বহুত বেছি হতাশ হৈ গ'ল কিন্তু তাই হাৰ নামানিছিল তাই চিন্তা কৰিছিল আৰু এটা উপায় উলিয়াইছিল তাই কিছুমান সৰু সৰু শিলগুটি আনি সেই পানীৰ কলহটোত পেলাই দিছিল আৰু যেতিয়াই তাই শিলগুটিবোৰ পানীৰ কলহটোত পেলাই দিছিল পানীখিনি ওপৰলৈ উঠি আহিছিল আৰু তাইৰ ঠোঁটেৰে অতি সহজে পানী খাবলৈ পাৰিছিল এইদৰে ধৈৰ্য আৰু বুদ্ধিৰে তাই পানী খাব পাৰিছিল আমি কি বুজিলোঁ এই কাহিনীটোৰ পৰা যে জীৱনত সংকটত হতাশা হ'ব নালাগে বুদ্ধি আৰু ধৈৰ্য ব্যৱহাৰ কৰি সকলো সমস্যাৰ সমাধান কৰিব পাৰি আৰু বাস্তৱিকতে মই ভাবোঁ এনেকৈ যে যিসকল ব্যক্তিৰ তাত এইখিনি গুণ থাকে এইখিনি বুদ্ধি থাকে এইখিনি গুণ থাকে যে যিমান বিপদ নাহিলেও বুদ্ধিৰ দ্বাৰা গুণৰ দ্বাৰা বাচি আহিব পাৰে নিজক ৰক্ষা কৰিব পাৰে তো সেইসকল বহুত বেছি স্মাৰ্ট হয় আৰু ইয়াকে মই স্মাৰ্ট বুলি ভাবোঁ তো যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে আপোনালোকৰ মতামত মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই মোক নতুন ভাল ভিডিঅ' বনোৱাৰ বাবে অনুপ্ৰেৰণা যোগায় ৰাধে ৰাধে